সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো জলফাই জেলি বনাই। এয়া চাওক মই জলফাই অলপ ধুই লৈছো আৰু এয়া মই কাটি থোৱা জলকীয়া লৈছো, কেঁচা জলকীয়া, অলপ নিমখ লৈছো আৰু এক জিয়া গুৰি কৰি থোৱা আছিল মোৰ ওচৰত জিয়া গুৰি, এয়া মছলা গুৰি কৰি ৰাখিছিলো সেয়া মছলা আৰু এয়া মই 3 পিচ দালচেনি লৈছো আৰু তেজপাত 2টা পাত লৈছো আৰু এয়া চেনি। গুৰ দিলে বেছি ভাল হয়, আমাৰ ঘৰত গুৰ নাছিল সেইকাৰণে মই চেনি দি ব্যৱহাৰ কৰিছো। এয়া জলফাইখিনি মই এতিয়া সৰু সৰু টুকুৰা কৰি কাটি লম। বলকচোন সৰু সৰু টুকুৰা কৰি কাটি লওঁ। এয়া মই জলফাইখিনি কটা হৈ গৈছে। এনেদৰে জলফাইখিনি আপোনালোকে কাটি ল'ব। সৰু সৰু কৰিব, মই ডাঙৰ ডাঙৰ হৈছে। ইয়াতকৈ সৰু সৰু কৰিলে বেছি ভাল হয়। পকা জলফাই ল'ব, তেতিয়া বেছি ভাল হয়, পটককৈ সিজে। গুটিখিনি উলিয়াই পেলাই দিলেও পেলাই দিব, মই লগতে থৈ দিছোঁ। কাটি হৈ গৈছে। এতিয়া বলকচোন মই কেনেকৈ বনাওঁ চাব। এয়া মই কেৰাহীখন ভালদৰে গৰম কৰা হৈ গ'ল। এতিয়া মই ইয়াত তেল দিম। জলফাই মিঠা বেছি তেল নিদিলেও হ'ব, জলফাই মিঠা জেলিৰ কাৰণে অকণমান তেল দিলে হ'ব। তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম। ইয়াত তেলখিনি মোৰ ভালদৰে গৰম হৈ গৈছে। এতিয়া মই ইয়াত দালচেনিৰ টুকুৰাকেইটা দি দিম, যিকেইটা মই দালচেনি 3টা টুকুৰা ৰাখিছিলোঁ। যি মই তেজপাত 2টা লৈছিলোঁ, ইয়াত 4 টুকুৰা কৰি ৰাখিছিলোঁ। ইয়াৰে মই 3 টুকুৰা দি দিছোঁ। গেছৰ ফ্লেমটো অলপ কমাই দিব। ইয়াতে মই কেঁচা জলকীয়াকেইটা দি দিম এতিয়া। জলফাইখিনি দি হোৱাৰ পিছত ভালদৰে লৰাই দিব। এনেকৈ অলপ দেৰি ভাজিব। ইয়াত অকণমান হালধিও এড কৰিব পাৰে, কালাৰৰ কাৰণে। আপোনালোকৰ কথা, হালধি দিয়ে নিদিয়ে। ইয়াত হালধি অকণমান দি দিব। মই কালাৰৰ কাৰণে অকণমান হালধি দি দিছোঁ জানালাত। গেছৰ ফ্লেমটো কমাই কামখিনি কৰিব। পকা জলফাই ল'লে পটককৈ হৈ যায়, কেঁচা জলফাই ল'লেহে অলপ দেৰি হয় বাৰু। এয়া মই এনেদৰে 5 মিনিটমান ভজাৰ পিছত দেখিছে ভালদৰে হৈ গৈছে। এনেদৰে ভাজি লোৱাৰ পিছত আপোনালোকে ইয়াত চেনিখিনি এড কৰি দিব। গেছৰ ফ্লেমটো কম কৰি ৰাখিব। মই মোৰ জোখমতে মই চেনিখিনি দিছোঁ। আপোনালোকে জোখমতে গুৰ দিলে বেছি ভাল হয়, আপোনালোকে গুৰ দিব। আমাৰ ঘৰত যিহেতু গুৰ নাছিল সেইকাৰণে মই চেনিয়ে ব্যৱহাৰ কৰিছোঁ। এনেদৰে আকৌ 2-3 মিনিটমান লৰাই ভাজি দিব। অলপ ধৰি যাব নহয়, পটাপট লৰাব। এয়া চাওক ভালদৰে হৈ গৈছে। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। ঘনাই ঘনাই লৰাই দিব, নহ'লে ধৰি যাব। আৰু গেছৰ চুইচটো সৰুকৈ দিব। গেছৰ চুইচটো সৰু কৰি দিব, নহ'লে ধৰি যোৱাৰ
সম্ভাৱনা আছে এনেকৈ লৰাই থাকিব গুটিবোৰ ওলাই গৈছে মই যিহেতু গুটিবোৰ পেলাই নিদিলোঁ এয়া চাওক মই এনেদৰে ঘৰতে জলফাই মিঠা আচাৰ বনালোঁ